নমস্কাৰ আজি কুইজত আপোনালোকলৈ বিশেষ দুটা বস্তুৰ বিষয়ে মই জনাব ওলাইছো প্ৰথমটো হৈছে আপোনাৰ চূনৰ সম্পৰ্কীয় আৰু দ্বিতীয়টো স্পেচ ৱাৰ্ক সম্পৰ্কীয় প্ৰথমটো মই প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছো ভুৰুকাত থকা চূনখিনি শুকাই গলে তাত পানী দিলেও কোমল নহয় কিয় আমাৰ অসমীয়া মানুহৰ ঘৰে ঘৰে চূনৰ ভুৰুকা থাকে আৰু এই চূনত পানী দি থোৱা থাকে আৰু সময়ত আমি তামোলৰ লগত চূন খাওঁ কিন্তু এটা সময়ত আমি দেখা পাওঁ যে তাত চূন মানে পানী শুকাই গলে সেই চূনখিনি পুনৰ পানী দিলেও কিন্তু চূনখিনি কোমল হৈ নুঠে ইয়াৰ কাৰণটো আচলতে কি ইয়াৰ কাৰণটো হ'ল চূনত দি থোৱা পানীখিনি বাষ্পীভূত হৈ উৰি গলে চূনখিনি বায়ুৰ সংস্পৰ্শলৈ আহে আৰু তেতিয়া চূনত থকা কেলছিয়াম হাইড্ৰক্সাইডৰ সৈতে বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ বিক্ৰিয়া ঘটে আৰু বিক্ৰিয়া ঘটাৰ ফলত ক্যালসিয়াম কাৰ্বনেট উৎপন্ন হয় এই ক্যালসিয়াম কাৰ্বনেট পানীত দ্ৰৱীভূত নহয় সেই কাৰণে এবাৰ টান হৈ যোৱা চূন পানী দিলেও পুনৰ কোমল নহয় এইবাৰ দ্বিতীয়টো কথা আপোনাক জনাব বিচাৰিছো চূন সম্পৰ্কীয় আমি যেটো চূন খাওঁ সেই চূনক পুৰা চূন বুলি কিয় কোৱা হয় আমি খোৱা চূনক পুৰা চূন বুলি কোৱা কাৰণটো হ'ল খনিত পোৱা চূনশিলক পুৰি খোৱা চূন উৎপাদন কৰা হয় আমাৰ খনিত যি চূনশিল পোৱা যায় সেই চূনশিলক পুৰি দিয়া হয় পুৰি লৈহে খোৱা চূন উৎপাদন কৰা হয় সেইবাবে খোৱা চূনক আমাৰ পুৰা চূন বুলি কোৱা হয় এইবাৰ আপোনালোকলৈ আগবঢ়াইছো এটা মহাকাশ সম্পৰ্কীয় কথা স্পেচ ৱাক কি স্পেচ ৱাক কি মহাকাশ আস্থান বা স্পেচ ষ্টেচনত বিভিন্ন গৱেষণাৰ কাম বিজ্ঞানীসকলে কৰি থাকে স্পেচ ষ্টেচন আমাৰ মহাকাশত আছে মহাকাশ কেন্দ্ৰ তাতে থাকে আৰু কেতিয়াবা কি হয় সেই স্পেচ ষ্টেচনটোৰ বহিৰ্ভাগত কিবা কিবি যান্ত্ৰিক বিজুতি ঘটে আৰু তেতিয়াই এই স্পেচ ৱাকৰ প্ৰয়োজন হৈ পৰে এই স্পেচ ৱাকৰ জৰিয়তে মেৰামতি কৰি লোৱা হয় আৰু এই স্পেচ ৱাকটো দুই ধৰণৰ এটা হৈছে এটা ধৰণত কি হয় এডাল কেবল থাকে এডাল কেবলৰ জৰিয়তে বিজ্ঞানীজন মহাকাশচাৰী চাৰিজন মহাকাশযানৰ বাহিৰলৈ ওলাই যায় আৰু সেই কেবলৰ এটা মূৰ মহাকাশযানত সংলগ্ন থাকে আৰু এটা মূৰ থাকে মহাকাশচাৰীজনৰ পিন্ধা ড্ৰেছৰ লগত আৰু সেই কেবলৰ জৰিয়তে মহাকাশচাৰীজনে প্ৰয়োজনীয় অক্সিজেন আৰু এনাৰ্জিটো যেটো উৎস এনাৰ্জি তেওঁলোকে পাই থাকে আৰু তাৰ জৰিয়তে তেওঁলোকে বাহিৰত কৰিবলগীয়া কামখিনি কৰি আহে আৰু আনবিধত কেবল নোহোৱাকৈ মহাকাশচাৰীজন স্পেচ ষ্টেচনৰ বাহিৰলৈ যায় আৰু বাহিৰলৈ গৈ তেওঁলোকে তেওঁলোকৰ কৰিবলগীয়া কামখিনি কৰে এই স্পেচ ৱাক একটা অতি জটিল প্ৰক্ৰিয়া মহাকাশ আস্থানত আৰু মহাকাশচাৰীসকলৰ বাবে স্পেচ ৱাকটো এটা অতি জটিল প্ৰক্ৰিয়া আৰু ইয়াৰ বাবে তেখেতসকলে এক বিশেষ ধৰণৰ অতি উন্নত মানৰ প্ৰশিক্ষণ লয় আৰু এই প্ৰশিক্ষণৰ যোগেদিহে তেওঁলোকে স্পেচ ৱাকৰ ক্ষমতা লাভ কৰে এইখিনি হ'ল আজি আপোনাক জনাবলগীয়া কথা ধন্যবাদ